নমস্কাৰ, মই আজি নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইটো যেনিবা অসমৰ নহয়, পাঞ্জাৱৰ ডিছ হয়। পাঞ্জাৱ বিহাৰ ফালে বেছিকৈ খায়। এইটো মাকৈ এটাৰ ৰুটি আৰু সৰিয়হ শাক। মাকৈ এটাৰ ৰুটি সৰিয়হ শাকেৰে খাবলৈ ভাল হয়। ঠাণ্ডা দিনতে খায়, এইটো শৰীৰ গৰম ৰাখে, সেইবাবে মাকৈ ৰুটি আৰু সৰিয়হ শাক খায়। গতিকে ময়ো আজি এইটো বনাবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, বোলো আপোনালোকেও খাই চাব এবাৰ কেনে পায়। সেইকাৰণে ব'লকচোন এতিয়া কি কিনো সামগ্ৰী লাগিছে আৰু কেনেকৈনো বনাইছোঁ আহক। ইয়াৰ বাবে মই আটা লৈ লৈছোঁ, মাকৈ এটা লৈ লৈছোঁ। এই বাতিটোৰে মই 2 বাতি ল'ম আৰু লগতে অকণমান কুহুমীয়া গৰম পানী ল'ম আৰু নিমখ, সোৱাদ অনুযায়ী নিমখ অকণ দি দিম আৰু কুহুমীয়া পানী দি পেলাই মই এইখিনি সানি ল'ম আৰু অলপ অলপ পানী দি এইটো সানিম। একেবাৰতে পানী দিব নালাগে আৰু বেছি পানী হ'লেও পনীয়া হ'লেও বেয়া হ'ব বস্তুটো। সেইকাৰণে অকণ অকণ পানী দি আমি লাহে লাহে সানি যাম। ঠাণ্ডা পানী দিব নালাগে, মনত ৰাখিব, ঠাণ্ডা পানী দিলে ফাটি যাব। সেইকাৰণে আমি কুহুমীয়া গৰম পানী দিব লাগে, যাতে আটাটো ফাটি নাযায়। এনেও মাকৈ আটাৰ বনালে ৰুটি ফাটি যায় ছাইডটো, তথাপিতো সানোতে অলপ ভালকৈ সানিব লাগিব। অকণ অকণ পানী দি কুহুমীয়া পানী দি আটাখিনি এনেকৈ সানি লৈছোঁ। মাকৈ আটা হয় কাৰণে অকণ এনেকৈ ফাটি থাকে, আকৌ পানী অলপ অলপ দিব লাগে আৰু মঠি যাব লাগে এনেকৈ। এতিয়া মই এটা এটাকৈ গোলা কৰি ল'ম আৰু এইখিনি এক চাইডত থৈ দিম। লৈছোঁ, হাতত এনেকৈ অলপ অলপ পানী লগাই ল'ব লাগে আৰু এনেকৈ গোলাটো কৰি যাব লাগে। আৰু আপুনি এনেকৈ পাৰিলে এনেকৈ কৰি ল'ব আৰু নহ'লে বেলিও ল'ব পাৰি। মই যেনিবা হাতেৰে নকৰি বেলিও দিম, এখন হাতেৰে বনাই ল'ম। এনেকৈ পানী অকণ অকণ লগাই থাকিব লাগিব আৰু এনেকৈ বহলাই যাব লাগিব। দুইফালে পানী লগাই লগাই এনেকৈ বহলাই বহলাই মই ডাঙৰ কৰি ল'ম। এতিয়া মই এটা গোলা লৈ ল'ম আৰু গোলাটো মাকৈ এটাত লগাই ল'ম, লগাই পেলাই বেলনা বাৰীত বেলি ল'ম। এতিয়া অকণমান মাকৈ এটা লগাই ল'ম, এইখিনি লগাই ল'লোঁ আৰু একেবাৰে হালকা হাতেৰে লাহে লাহে এইটো জোৰ লগাব নালাগে, লাহে লাহে এইটো বেলি যাব লাগিব আৰু বেলি পেলাই এনেকৈ গোল কৰি ল'ম। তাৰপৰা আমি টাৱাত ভাজি ল'ম। এয়া আমাৰ আটাৰ হেৰিখন ৰুটিখন বেলি ল'লোঁ মাকৈ আটাৰ, আৰু ছাইডটো ফাটি যায়। ফাটিলে চিন্তা কৰিব নালাগে, কাৰণ মাকৈ আটা যে ফাটে। এতিয়া মই এখন টাৱা গৰম হৈ গৈছে, মোৰ টাৱাখন এতিয়া মোৰ টাৱাখন গৰম হৈ গৈছে আৰু টাৱাত ৰুটিখন দি দিছোঁ। এতিয়া মই এটা চাইডে সেকি ল'ম আৰু বেছি ঘি দি পেলাই সেকিম ৰুটিখন। এনেকৈ এটা চাইড মই সেকি ল'ম, তাৰপিছত আন চাইডেও আকৌ লুটিয়াই দিম। এয়া মোৰ এটা চাইডে সেকা হৈ গৈছে, এতিয়া আনটো চাইডে লুটিয়াই দিম। একে লাহেকৈ লুটিয়াই দিব লাগে, নহ'লে এইটো ভাঙি যায়। এতিয়া সিটো চাইডেও মই অলপ হ'বলৈ দিম আৰু ওপৰতে অকণমান ঘি লগাই দিম। মাকৈ এটা ৰুটি বনালে ঘি লগাব লাগে, ঘি লগালে বেছি সোৱাদ হয় মাকৈ এটা। ৰুটিখন হৈ গ'ল, ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া আমি বাচন এটাত উলিয়াই ল'ম। দুই চাইডে হৈ গ'ল যেনিবা, এতিয়া নমাই ল'ম আমি। এয়া আমাৰ মাকৈ ৰুটি গৰমা গৰম ৰেডি হৈ গ'ল খাবলৈ। এইটো খাবলৈ বৰ সোৱাদ হয়, লগতে সৰিয়হ শাক। এয়া পাঞ্জাৱৰ ডিছ হয়, পাঞ্জাৱী মানুহবিলাকে বেছিকৈ খায়। এয়া সৰিয়হ শাকৰ লগত মাকৈ আটাৰ ৰুটি বনায় আৰু এইটো গৰমত ঠাণ্ডা দিনত খাব লাগে, শৰীৰ গৰম ৰাখে, সেইবাবে খায়। আপুনিও এনেকৈ বনাই খাই চাব এবাৰ, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনটো দবাই দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।